এইটো কেৱল মনোৰঞ্জনমূলক ভিডিঅ' কোনেও বেয়া নাপাব হে চোলা এগিলাচ খাই লওঁ ৰ কোৱা আপুনি ইমান চলাই কিয় খায় বাৰু আগত লাল খাইছিলোঁ এই লালৰ দাম বেছি কাৰণে মই চলাই খাব ল'লোঁ আগতে RS খাইছিলোঁ RSৰ দাম 160 টকা সেইকাৰণে চলাই খাব ল'লোঁ এতিয়া नमस्ते जी। नमस्ते नमस्ते চালা কুকুৰ হালি ঘৰত ভোজ খোৱাৰ পইচা তই এতিয়ালৈকে দিয়া নাই কিয় গাহৰি মাংস খালি ব্ৰইলাৰ মাংস খালি সেইবিলাকৰ পইচা নিদিলে চুলাৰ পইচা কিয় দিয়া নাই ন চুলাৰ পইচা এতিয়া দিব লাগিব নহ'লে তোক ফুকুচি গু উলিয়াই দিম চুলাৰ পইচা দে পুষ্পাটো শ্বুটিঙৰ জমনি এটা শুনক ৰাইজ জমনি উঠি কওঁতে মোৰ হাঁহি উঠি গ'ল বেয়া নাপাব দেই যেতিয়া আমি পুষ্পাটোৰ জংঘলত শ্বুট লৈ আছিলোঁ তেতিয়াতো ধৰক বৰকৈ পায়খানা কৰিবই লাগিল তাত পায়খানা কৰি আৰু পানী বিচাৰি নাপায় তেনেকৈ আকৌ শ্বুট কৰি পেলালোঁ কাক পাদুৰা বুলি কৈছ তোৰ বাপেৰে পাদে তোৰ চৈধ্য গোষ্ঠীয়ে পাদে চৈধ্য গোষ্ঠী কৈছ এই তাই মানে থাক তোৰ খানদানে পাদে তোৰ মায়ে পাদে তোৰ খুৰাই পাদে তোৰ গোটেই চৈধ্য গোষ্ঠীয়ে পাদে আৰু মোক পাদুৰা বুলি ক'বলৈ আহিছ তই কৃষ্ণ কৃষ্ণ প্ৰভু আজিৰ পৰা চিকৰ নাখাম মই ৰজনীগন্ধা খাম কৃষ্ণ দেউতা মই আজিৰ পৰা ৰজনীগন্ধা খাম চিখৰেই খাম নহয় দেউতা চিখৰৰ দাম কম নহয় দেউতা মই ৰজনীগন্ধাই খাম মই ৰজনীগন্ধা খাই ভাল পাওঁ হ'ব দে চুমা এটাকে খাওঁ থপচ খা 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 তোৰ খুচিমতেই তই যি খাৱ খা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰৰ মই যোৱা সুন্দৰ সুন্দৰ এই চুমা এটালৈকে খাওঁ নাখাবি লাজ লাগে লাজ